মীনাক্ষী নমস্কাৰ প্ৰিয় দৰ্শক, ফেশ্বন হাটৰ আজি লাইভলৈ মই মীনাক্ষীৰ পৰা পুনৰবাৰ সকলোকে জনাইছোঁ স্বাগতম। যিসকলে আছে চাউণ্ড পোহৰ সকলো ঠিকে আছেনে নাই জনাব। মোক ভালকৈ দেখিছেনে আৰু মই কৈ থকা কথাবোৰ আপুনি শুনিছেনে নাই জনাব। দুদিন পিছত লাইভত আহিছোঁ, গতিকে সকলো কেনে আছে জনাব। আৰু বিহু কেনেকুৱা গ'ল প্ৰথমতে জনাব। বিহু সকলোৰে কেনেকুৱা গ'ল। মোৰ কিন্তু একদম এইবাৰ বিহুত মন খুলি এনজয় কৰিছোঁ। ৰাতি 1টা বজালৈকে এনজয় কৰিছোঁ। ৰিংকি কাকতিৰ পৰা প্ৰথম কমেণ্টটো পাইছোঁ। হাই বা হাই। ৰঞ্জু দাসে লিখিছে গুড ইভিনিং বা হেপী বিহু। তোমালোক বিহুৰ শুভকামনা থাকিলে। আৰু চাওঁ কোনে কোনে কমেণ্ট কৰক, কোনে কোনে চাই আছে। হিমাশ্ৰী বিহু কেনেকুৱা গ'ল। জোনমণিয়ে লিখিছে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ বা তোমালোক বিহুৰ শুভকামনা থাকিলে। পঞ্চীয়ে লিখিছে শুনিছোঁ হেপী বিহু, তোমালোক বিহুৰ শুভকামনা থাকিলে। অজন্তা বৰুৱা কাকুৱে লিখিছে হাই বা হেপী ভোগালী বিহু, তোমালোক ভোগালী বিহুৰ শুভকামনা থাকিলে। ভোগালী বিহুৰ শুভকামনা জনালোঁ বুলি কিয় কোনো নকয় বাৰু, চবেই হেপী বিহু হেপী বিহু। হিমাশ্ৰী ৰাজমুখীয়ে লিখিছে অল ক্লিয়াৰ বা, ধন্যবাদ হিমাশ্ৰী। পূৰবীয়ে লিখিছে ভালনে বা, মই ভালেই আছোঁ। কাকলিয়ে লিখিছে গুড ইভিনিং বা, গুড ইভিনিং। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফেশ্বন হাটলৈ। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ ধুনীয়া ধুনীয়া মেখেলা চাদৰ। তাৰ ভিতৰত থাকিব পিয়ৰ পাট। পিয়ৰ পাটটো যিহেতু বিয়াৰ ছিজন, সকলোৱে কম দামত বিচাৰিয়ে আছে, গতিকে পিয়ৰ পাট কালেকশ্যন থাকিব। প্ৰথমতে ছেকেণ্ড ছেটখিনি দেখাই ল'বি, তলতো আছে। পিয়ৰ পাট কালেকশ্যন থাকিব। তাৰপিছতে মিক্স পাটৰ ডিজাইনাৰ যোৰা, যিখিনি আপোনালোকৰ কাৰণে আমি ৰেডি কৰি আনিছোঁ সেইখিনি থাকিব। তাৰপিছতে সৰস্বতী পূজাত পিন্ধিব পৰাকৈ কম দামত মিক্স পাটৰ যোৰা, সেইখিনিও আপোনালোকে বিচাৰি আছিলে, সেইখিনিও দেখুৱাম। আৰু পচন্দৰ যোৰাবোৰ আপোনালোকে ল'ব পাৰিব। ভাল লগা যোৰাটো আপোনালোকে দেখুৱাই থাকোঁতে স্ক্ৰীনশ্বট ল'ব, লৈ পেলাই হোৱাটছআপ কৰিব। কেপশ্যনত আমাৰ হোৱাটছআপ নাম্বাৰটো দিয়া আছে, যিটো আমাৰ বুকিং নাম্বাৰ সেইটোতে আপোনালোকে হোৱাটছআপ কৰিব। যিযোৰ কাপোৰ আপোনালোকৰ পচন্দ হয় সেইযোৰ আপোনালোকে লগালগ হোৱাটছআপ কৰিব। কাপোৰযোৰ আমাৰ লগত থাকিলে আমি আমাৰ পৰা একাউণ্ট ডিটেইলছ দিম, মানে তাতে গোটেই ডিটেইলছটোতে আমাৰ যিখিনি নিয়ম সেইখিনি গোটেইখিনি তাতে থাকিব। সেইটো পঢ়ি চাব, পঢ়ি চাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। পে'মেণ্ট যিসকলে অনলাইন পে'মেণ্ট কৰে তেওঁলোকে শ্বিপিং চাৰ্জ ফ্ৰী পাব, আৰু যিসকলে COD লয় তেওঁলোকে 250 ৰুপিজ শ্বিপিং চাৰ্জ এক্সট্ৰা দিব লাগিব। আৰু এইখিনি ক্ৰাইটেৰিয়া হৈছে অসমৰ ভিতৰত, অসমৰ বাহিৰত হ'লে আপোনালোকে দিব লাগিব এক্সট্ৰা শ্বিপিং চাৰ্জ, সেইটো আপোনালোকে COD নাপাব। গতিকে আহক, বেছি কথা কৈ নাথাকোঁ, আপোনালোকে অশান্তিয়ে পাই যাব। কাপোৰ দেখুৱা আৰম্ভ কৰোঁ। প্ৰথমতে মই আৰম্ভ কৰিছোঁ ছেকেণ্ড ছেটেদি আৰম্ভ কৰিছোঁ আজিৰ লাইভটো। চাওক, শুভ সন্ধিয়া। ৰুমি ৰাজবংশীয়ে লিখিছে কি খবৰ, মই ভালেই আছোঁ। সোণোৱালে লিখিছে হাই বা গুড ইভিনিং এণ্ড হেপী ভোগালী বিহু, আপোনালোক ভোগালী বিহুৰ শুভকামনা থাকিলে। সোণোৱাল সোণোৱাল বাইদেৱে লিখিছে শুভ সন্ধিয়া বাইদেউ, আহি গ'লোঁ, গা ভালে আছেনে? আহি গ'লোঁ, ভালে আছেনে? হয়, মই ভালেই আছোঁ, ইছলাম খানে লিখিছে হাই বা হাই। মমি কটকীয়া এটা কমেণ্ট কৰিছিলে, কমেণ্টটো তেওঁ মুচি পেলালে। আলিয়া লিখিছে হাই বা, মই পচন্দ কৰাযোৰ ষ্টক নাথাকে, লগে লগে আপুনি দিব, তেতিয়া পাই যাব। গৌৰৱী বৰাই লিখিছে হেপী বিহু, আপোনালোক ভোগালী বিহুৰ শুভকামনা থাকিলে। প্ৰথমতে মই এটা ছেকেণ্ড ছেটেৰে আৰম্ভ কৰিছোঁ। চাওক, ছেকেণ্ড ছেট এটাৰে আৰম্ভ কৰিছোঁ। গাত অকণমানো জাগা নথকাকৈ কাম কৰা আছে এই কাপোৰযোৰা। চাওক, ইমানেই বেছি ধুনীয়া। মই একদম প্ৰথমৰ পৰা শেষলৈকে কাপোৰযোৰ আপোনালোকক দেখুৱাই দিছোঁ। চাওক, আঁচলৰ ডিজাইনটো থাকিব এনেকৈ, গোটেইখিনি কপাৰ গুণাত কাম কৰা, মাজত এনেকৈ চিলভাৰ গুণা থাকিব, মাজত আকৌ কপাৰ গুণাৰ মিনা থাকিব। তাৰপিছতে আহিব এই ডিজাইনটো। চাওক, তাৰপিছত আপোনালোকে পাব এনেকৈ লতা ডিজাইনটো, তাৰপিছত থাকিব এই ডিজাইনটো। চাওক, 3-4টা ডিজাইন মিক্স কৰি পেলাই খুব ধুনীয়াকৈ এই কাপোৰযোৰ আমি আপোনালোকৰ কাৰণে ৰেডি কৰিছোঁ। যদি ভাল লগাব, পচন্দৰ ভিতৰত পৰিছে, এনেকৈ দেখুৱাই থাকোঁতে আপুনি স্ক্ৰীনশ্বটটো ল'ব। এই কাপোৰযোৰাৰ চাদৰৰ লগতে আছে 6টা ছাইড পাৰি, চাদৰৰ লগতে থাকিব 6টা ছাইড পাৰি। পিয়ৰ পাটৰ যোৰা, চিল্ক মাৰ্ক থকা কাপোৰযোৰ। যেতিয়া আপোনালোকে ল'ব, কাপোৰযোৰ লোৱাৰ আগত কাপোৰযোৰ ভালকৈ চাই বুজি জানি তাৰপিছত আপোনালোকে আমাৰ পৰা অৰ্ডাৰ কৰিব। চাওক, এইখন হৈছে মেখেলাখন।
এখন হৈছে মেখেলাখন গাত লৈ থকাখন চাদৰ এটো আহিব এইজু কাপোৰৰ সাইড সৰি ব্লাউজৰ পিছটো হাতত এনেকে তিনটা লাইন থাকিব এটা এটো ডিজাইন আৰু দুটা এটো ডিজাইন ধুনিয়াকে এনেকে দেখুৱাই থাকোতে আপুনি স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰক যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে এই জোৰাটো আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব 14500 14500 টকা মাত্ৰ ইমান কমত আপোনালোকে এনেকুৱা ধুনিয়া ডিজাইনাৰ জোৰা কতো নাপাব যদি আপোনালোকৰ ভাল লগাৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰক লগতে মই আৰু এটা বস্তু দেখুৱাই দিছো এটো হৈছে বেক সাইডটো আপোনালোকৰ এটা চিন্তা থাকে আমাৰো থাকে খাৰুচাৰত লাগি উলম ধুলমকে খুটাবোৰ উলমি যাব নেকি বুলি তেনেকুৱা একো নহয় চাওক একদম নিমজকে ধুনিয়াকে টানি টানি বোৱা হৈছে গতিকে আপোনালোকে এই জোৰাটো আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব গুৱাহাটীত চিঅডি আপোনালোকে 20 তাৰিখে পাই যাব গতিকে গুৱাহাটীৰ যদি কোনোবা আছে তেতিয়া লব পাৰিব চিঅডি শিপিং চাৰ্জ পেমেন্ট কৰি চিঅডি লব পাৰিব ঠিক আছে এটো জোৰা ৰাখি দিছো তাৰ পিছত মই আৰু এটা ধুনিয়া সেকেন্ড সেট দেখুৱাই দিছো চাওক হ্যাপি ভোগালী বিহু টু ইউ এণ্ড ইউৰ ফেমিলি বা ধন্যবাদ বহুত বহুত ধন্যবাদ তোমাৰলৈ ভোগালী বিহু শুভকামনা থাকিলে এটো এটা কালাৰ আছে চাওক ছটা আছে সাইড পাৰি আসলৰ ডিজাইন থাকিব এনেকৈ চাওক আসলৰ ডিজাইনটো এনেকৈ থাকিব তাৰ পিছত থাকিব এটো ডিজাইন চাওক তাৰ পিছতে গুটে গাত এনেকৈ কাম কৰা থাকিব ইমানেই বেছি ধুনিয়া প্ৰতিযোৰ কাপোৰ যি কেজু আপোনালোকক দেখুৱাম আটা কেজু খুবেই বেছি ধুনিয়া এখন মই দেখুৱালো চাদৰখন এটো আপোনালোকে 14500 ৰ সংগ্ৰহ কৰিব পাৰিব 14500 ৰ সংগ্ৰহ কৰিব পাৰিব এখন আছে মেখেলাখন চাওক ওপৰলৈ এনেকৈ বুটা দিয়া থাকিব তলৰ ডিজাইনটো এটো 14500 এটো আহিব ব্লাউজৰ পিছটো 14500 টকা আহল বহল দীঘল প্ৰতিটো জোৰা ঠিক আছে এটো জোৰাও ৰাখি দিছো 14500 টকা স্ক্ৰিনশ্বট লবলৈ মই এবাৰ সুবিধা কৰি দিছো স্ক্ৰিনশ্বটটো লৈ লব 14500 14500 টকা আৰু যিদিনা আমি কাপোৰবোৰ দেখুৱাও সেইদিনা বুকিং কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে এসপ্তাহ মানৰ পিছত এই কাপোৰবোৰ বিচাৰে তেতিয়া কিন্তু আপোনালোকে নাপাব মিক্সড ব্ৰাইডেল দেখাবচোন দেখুৱাম মিক্স পাটো উলিয়াই থৈছো মই দেখুৱাম চাওক এটো এটা কালাৰ আছে ইমানেই বেছি ধুনিয়া স্কিন কালাৰ টাইপৰ বহুত বেছি ধুনিয়া হয় চাওক আসলৰ ডিজাইনটো এনেকুৱা মাজত চাওকচোন এনেকৈ সিলভাৰ গুণাবোৰে মিনা ধুনিয়াকৈ কৰা থাকিব বহুত বেছি ধুনিয়া হয় মেটালিক গুণাৰ কাম কৰা হয় সৰি কপাৰ গুণাৰ কাম কৰা হয় গুটে গাত ডিজাইনটো চাওক গুটে গাত এই ডিজাইনটো থাকিব যদি আপোনালোকৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰে স্ক্ৰিনশ্বট লব লৈ প্লে WhatsApp কৰিব হিমাশ্ৰী ধন্যবাদ মিনাক্ষী শৰ্মা হেপি বিহু বাইদেউ আপোনালোক বিহুৰ শুভেচ্ছা থাকিলে মিনাক্ষী ফুকন পৰাগে লিখিছে হাই বা হাই ধুনিয়াকৈ এটা স্ক্ৰিনশ্বট লব এখন হৈছে চাদৰখন তাৰ পিছত ইয়াৰ ছটা থাকিব সাইড পাৰি চাওক এই ছটা থাকিব সাইড পাৰি তাৰ পিছতে এখন হ'ব মেখেলাখন যদি আপোনালোকৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে কইনাজনীক যদি আপোনালোকে এটো জোৰা দিব পৰা বুলি ভাবে স্ক্ৰিনশ্বটটো লব লৈ পেলাই WhatsApp কৰিব কেশ অন ডেলিভাৰী লবলৈ হলে শিপিং চাৰ্জ আগত পে কৰিব লাগিব 250 रुपीस গুৱাহাটীত আপোনালোকে 20 তাৰিখে পাই যাব চাওক ঠিক আছে এটো ৰাখি দিছো সেকেন্ড এটো ৰাখি দিছো তাৰ পিছত এটা দেখুৱাইছো কি খবৰ চিনি পাইছানে মোক বেবী শইকীয়া পাইছো কিয় নাপাইছো ধুনিয়া মানুহগৰাকী অপৰূপাৰ হয়নে চিনি পাইছো ধুনিয়াকৈ চিনি পাইছো ছটা আছে সাইড পাৰি এজু কাপোৰৰ ছটা থাকিব সাইড পাৰি আসলৰ চাওকচোন আসলৰ ডিজাইনটো থাকিব এনেকৈ তাৰ পিছত কিংখাপ ডিজাইন কৰা থাকিব চাওক কিংখাপ ডিজাইন থাকিব বহুত বেছি ধুনিয়া এনেকুৱা কালাৰবোৰ আসলতে সকলো বয়সৰ মহিলাই ধুনিয়াকৈ পিন্ধিব পাৰে চাওক সকলো বয়সৰ মহিলাই ধুনিয়াকৈ পিন্ধিব পাৰে এনেকুৱা কালাৰবোৰ আৰু গুটে গাত এনেকৈ কপাৰ গুণাৰ কাম কৰা যেহেতু এতিয়া কপাৰ গুণা বহুতে বিচাৰে কপাৰ সিলভাৰ এইবোৰ গুণা গতিকে চাওক আপোনালোকে ল'ব পাৰিব এখন হৈছে মেখেলাখন এখন মেখেলা গাত লৈ থকাখন চাদৰ আৰু এটো আহিব এজু কাপোৰৰ ব্লাউজৰ পিছটো এনেকৈ দেখুৱাই থাকোতে আপুনি স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰিব বিয়াৰ মেইন সেট দেখুৱাব হোৱাইট জোৰ বিয়াৰ মেইন সেট উলিয়াইছে জানো আজি ক্ষমা কৰিব বিয়াৰ মেইন সেট আজি উলিয়া নাই আপুনি দেৰিকৈ এবাৰ ভিডিঅ' কল কৰি পেলাই চাব পাৰিব এখন হৈছে মেখেলাখন আজি কিন্তু পাটৰ কাপোৰ এজোৰ বিগ বাম্পাৰ সেলত আছে মাত্ৰ 3000ত মাত্ৰ 3000 টকাত এজোৰ পাটৰ কাপোৰ আছে হেভি হেজোৰ মই মাজলৈ দেখুৱাম চাওক এটো ধুনিয়াকৈ স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰক যদি আপোনাৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে আৰু এই জোৰাটো মই প্ৰাইচটো এবাৰ কৈ দিছো
দামটো ক'ত লগোৱা আছে চাই দিয়াচোন এবাৰ গুড ইভিনিং ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আপোনালোক থাকিলে ভোগালী বিহুৰ শুভেচ্ছা 12,500 এইটো জোৰা আপোনালোকে ল'ব পাৰিব 12,500 টকা 12,500 টকা স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছএপ কৰক যদি আপোনাৰ ভাল লগা বা পচন্দৰ ভিতৰত পৰিছে ঠিক আছে এইটো জোৰা মই ৰাখি দিছোঁ মোৰ কাপোৰযোৰ পালোঁ কিন্তু 300 টকা বেছিকৈ ল'লে দেই পিংকু শৰ্মা চোৱাচোন কি 300 টকা কোনে বেছিকৈ ল'লে আমি বেছিকৈ ল'লোঁ 300 টকা আমি নাই লোৱা বেছিকৈ বা হোৱাইট গল্ডেন বুটা দেখাবচোন আচ্ছা এইটো আছে পিংক কালাৰ এইটো আছে পিংক কালাৰ আচল মানে কি হয় বহুতখিনি মানুহ এনেকুৱা থাকে যিবোৰ কথা তেওঁলোকে কল কৰি পাতিব পাৰে বা হোৱাটছআপ কৰিব পাৰে তেওঁলোকে সেই মেছেজটো সকলোৱে দেখাকৈ দিলে মানে শান্তি পায় এই উপায় নাই কি কৰিব চোৱাচোন এবাৰ হোৱাটছআপত এইখন হৈছে চাদৰখন চাওক ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এইখন হৈছে চাদৰখন তাৰপিছত ইয়াৰে 6টা থাকিব ছাইড পাৰি চাওক 6টা থাকিব ছাইড পাৰি এনেকৈ 6টা থাকিব ছাইড পাৰি তাৰপিছত এইখন হৈছে মেখেলাখন এইখন হৈছে মেখেলাখন লিখি থোৱা পিংকু তেওঁৰ নাম কি পিংকু শৰ্মা 300 বেছি অলপ পিছত চাই পেলাই দি দিবা এইখন হৈছে মেখেলাখন তাৰপিছতে ইয়াৰে এইটো হৈছে ব্লাউজৰ পিচটো এইটো জোৰা আপোনালোকে ছেকেণ্ড ছেট হিচাপে দিব পাৰিব মই কিমানৰ দিব পাৰিব এবাৰ দামটো চেক কৰি দিছোঁ এইটো জোৰা বহুত ধুনীয়া এইটো জোৰা আপোনালোকে দিব পাৰিব 9,500 দাম আছিলে এইটো আপোনালোকে মাত্ৰ 8,000ত ল'ব পাৰিব স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰক মাত্ৰ 8,000 টকা 8,000 অনলি স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব বেবী পিংক কালাৰত 8,000 অনলি ঠিক আছে 8,000 অনলি বা আগৰ নাম্বাৰটো পে'মেণ্ট কৰিলে হ'ব নেকি হ'ব চাওক স্ক্ৰীনশ্বটটো লওক লৈ পেলাই হোৱাটছআপ কৰক যদি আপোনালোকৰ ভাল লগাব পচন্দৰ ভিতৰত পৰিছে ঠিক আছে ৰাখি দিছোঁ তাৰ পিছৰ কালাৰটো দেখুৱাই দিছোঁ এইটো বহুত ধুনীয়া হয় 6টা থাকিব এযোৰ কাপোৰৰ ছাইড পাৰি চাওক 6টা থাকিব এযোৰ কাপোৰৰ ছাইড পাৰি আচলৰ ডিজাইনটো থাকিব এনেকৈ কিংখাপ ডিজাইনত চাওক কিংখাপ ডিজাইনত আৰু গোটেই গাতে এনেকৈ বুটা থাকিব আৰু এই যোৰাটোৰ দামটো মই এবাৰ চেক কৰি দিছোঁ পচন্দৰ ভিতৰত পৰিলে স্ক্ৰীনশ্বট ল'ব ব্ৰকেটত হ'ব একদম 3,000 টকাত আজি পাট কাপোৰ আছে সেইখিনি কিন্তু মই মাজলৈ দেখুৱাম এতিয়া নেদেখুৱাওঁ সেইখিনি মই মাছ ভাগলৈ দেখুৱাম এইটো আছে 8,500 আপোনালোকে 8,000 টকাত ল'ব পাৰিব স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰক 8,000 টকা মাত্ৰ স্ক্ৰীনশ্বটটো ল'ব লৈ পেলাই হোৱাটছআপ কৰিব এইখন হৈছে মেখেলাখন 8,000 অনলি পিয়'ৰ পাটৰ যোৰা স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছআপ কৰক 8,000 অনলি শুভ সন্ধিয়া ভোগালী বিহুৰ মৰমৰ শুভেচ্ছা জনালোঁ ধন্যবাদ নন্দিতা বহুত বহুত ধন্যবাদ বাইদেউ ৰেড এযোৰ দেখুৱাবচোন ৰেড উলিয়াইছা নেকি আছেতো ৰেড কালাৰ পাটৰ কাপোৰ আছে বহুত ঠিক আছে স্ক্ৰীনশ্বটটো লৈ ল'ব লৈ পেলাই হোৱাটছআপ কৰিব যদি আপোনাৰ ভাল লগা বা পচন্দৰ ভিতৰত পৰিছে ৰাখি দিছোঁ এইটো যোৰা ব্ৰকেটত দেখুৱাম আছে ব্ৰকেটত মই দেখুৱাম নেক্সট উইকত আৰু ব্ৰকেট বহুত ধুনীয়া ধুনীয়া পাব য়েল্লো কালাৰত এটা দেখুৱাইছে এইটো আপোনালোকে ছেকেণ্ড ছেট হিচাপেও দিব পাৰে বা নিজৰ কাৰণেও ল'ব পাৰে 6টা আছে ছাইড পাৰি আচলৰ ডিজাইন থাকিব এনেকৈ গোটেই গাতে এনেকৈ য়েল্লো কালাৰত বুটা থাকিব চাওকচোন ৰেড আৰু ব্লু গল্ডেন গুণা এইখন হৈছে চাদৰখন চাদৰৰ লগতে কিন্তু পাৰিকেইটা আছে দেই চাওক তাৰপিছত এইখন হৈছে মেখেলাখন এইটো জোৰ আপোনালোকে 6,000ত ল'ব পাৰিব 6,000 টকাত ল'ব পাৰিব এইখন হৈছে মেখেলা গাত লৈ থকাখন চাদৰ এইটো আহিব ব্লাউজৰ পিচটো 6,000 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক মাত্ৰ 6,000ত ল'ব পাৰিব এনেকৈ দেখুৱাই থাকোঁতে আপুনি স্ক্ৰীনশ্বটটো লৈ পেলাই ৰাখিব তাৰপিছত হোৱাটছআপ কৰিব মাত্ৰ 6,000 টকা মাত্ৰ ঠিক আছে চাই থকাৰ লগে লগে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ কৰিলেহে আপোনালোকৰ দৰে আৰু বহুতে পাব গতিকে শ্বেয়াৰ কৰাত আপোনালোকে অৱহেলা নকৰিব ঠিক আছে এইটো যোৰা ৰাখি দিছোঁ তাৰপিছত এটা ধুনীয়া যোৰা দেখুৱাই দিছোঁ চাওক কালাৰটো চাওক ইমান বেছি মৰম লগা এই কালাৰটো কেমেৰাতকৈ যেতিয়া আপুনি অৰিজিনেলি কাপোৰযোৰ পাব তেতিয়া সাংঘাতিক ধুনীয়া 5,600 5,600 টকা এইখন হৈছে চাদৰখন চাওক 5,600 টকা এইখন চাদৰখন থাকিব তাৰপিছতে ইয়াৰে থাকিব 6টা ছাইড পাৰি চাওক এই 6টা থাকিব ছাইড পাৰি ব্লেকত আছে যদি দেখুৱাব ব্লেকত আছেনে আছে উলিয়াই থৈছোঁ দেখুৱাম চাওক এইটো ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব যদি আপোনাৰ ভাল লগা বা পচন্দৰ ভিতৰত পৰিছে
তাৰপিছত ইয়াৰে এই ছটা আহিলে সাইড পাৰি এই ছটা আহিলে সাইড পাৰি তাৰপিছত এখন আহিব মেখেলাখন এনেকৈ দেখুৱাই থাকোঁতে আপুনি স্ক্ৰীনশ্বটটো লওক লৈ পেলাই হোৱাটছআপ কৰক 5600 অনলি এইখিনি আপোনালোকে যিকোনো অকেজনত ধুনীয়াকৈ পিন্ধিব পাৰিব ৰিজনেবল প্ৰাইজত কি লিখিছে বহুত ৰিজনেবল প্ৰাইজত ব্ৰাইডেল মেন ছেট দিছে লাইভত কিয় 500 লেছ কৰি দিছে আচ্ছা লাইভতকৈ 500 লেছ কৰি দিছে আচ্ছা ধন্যবাদ আপুনি কোৱাৰ বাবে বহুত বহুত ধন্যবাদ এইটো আহিছে ব্লাউজৰ পিচটো যদি আপোনাৰ ভাল লগাব পছন্দৰ ভিতৰত পৰিছে আপুনি স্ক্ৰীনশ্বটটো ধুনীয়াকৈ লওক লৈ পেলাই হোৱাটছআপ কৰক ঠিক আছে ৰাখি দিছোঁ হাই বা কাপোৰবিলাক বহুত ধুনীয়া লাগিছে ধন্যবাদ লাইক আৰু শ্বেয়াৰ কৰি দিলোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ তোমালোক ভোগালী বিহু শুভকামনা থাকিলে ঠিক আছে এইটো যোৰা মই ৰাখি দিলোঁ ইয়াৰ পিছত দেখুৱাইছোঁ মই লেভেণ্ডাৰ কালাৰ এযোৰ দেখুৱাইছোঁ চাওক এযোৰ একদম লাইট ৱেট হয় এইবোৰ কাপোৰ গতিকে আপোনালোকে যিকোনো অকেজনত ধুনীয়াকৈ পিন্ধিব পাৰিব চাওক আঁচলটো আছে এনেকৈ একদম লাইট লেভেণ্ডাৰ কালাৰত এইটো যোৰা 5600 5600 টকা এইখন হৈছে চাদৰখন তাৰপিছতে এইখন থাকিব মেখেলাখন চাওক এইখন থাকিব মেখেলাখন এনেকৈ দেখুৱাই থাকোঁতে আপুনি স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক তাৰপৰা ইয়াৰে থাকিব এইটো ছটা সাইড পাৰি চাওক ছটা থাকিব সাইড পাৰি এইটো হ'ব ব্লাউজৰ পিচটো এনেকৈ দেখুৱাই থাকোঁতে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক যদি আপোনালোকৰ ভাল লগা পছন্দৰ ভিতৰত পৰিছে ব্লু আছে যদি দেখুৱাবচোন দেখুৱাম আমাৰ দোকানখন আছে হোজাই নিউ মাৰ্কেট অটৰবি ৰাখি দিলোঁ এইটো যোৰা এটা পিছৰ যোৰাটো দেখুৱাইছোঁ এইটো বহুত বেছি ধুনীয়া এইটো উঠাই পেলাই থৈ দিয়া নাই মানুহ আহিছে হ'ব উঠাই পেলাই থৈ দিয়া নাই এইটো আছে য়েল্ল' কালাৰত যদি ভাল লগাব পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব চাওক য়েল্ল' কালাৰত এইটো হৈছে ব্লাউজৰ পিচটো এইখন হৈছে চাদৰখন চাওক এইখন হৈছে চাদৰখন গোটেই গাতে চাওকচোন সোণটো আহোম গগৈ বা গুড ইভিনিং কি খবৰ মই ভালেই আছোঁ দীপক হাজৰিকাই লিখিছে সুন্দৰ কালেকশ্যন ধন্যবাদ তাৰপিছতে প্ৰণৱে লিখিছে হাই আজি নলয় অলপ দিন পিছত পামনে নাপাব বেলেগ বেলেগ পাব এইবোৰ আপুনি নাপাব মানে সদায় আমাৰ দামবোৰ বেলেগ থাকে যেতিয়া আমি কম দামত দিব পাৰোঁ আপোনালোকক তেতিয়া কম দামত উলিয়াই দিওঁ পিছলৈ আপোনালোকে এইটো দামত নাপাবও পাৰে পাবও পাৰে ইয়াতকৈ কমতো পাই যাব পাৰে চাওক এইখন হৈছে চাদৰখন তাৰপিছতে এইখন হৈছে মেখেলাখন যদি আপোনালোকৰ ভাল লগা ধৰণৰ হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক বহুত বেছি ধুনীয়া কিন্তু চাওকচোন গল্ডেন গুণাৰ মাজত এনেকৈ গ্ৰীনেৰে মিনা থাকিব আৰু যেতিয়া ৰেডি টু ৱেৰ হ'ব তেতিয়া বহুত বেছি ধুনীয়া লাগিব যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বট ল'ব এই ছটা থাকিব সাইড পাৰি চাওক ছটা থাকিব সাইড পাৰি ৰাখি দিছোঁ এইটো যোৰা তাৰ পিছত দেখুৱাইছোঁ এইটো টানি নাই তাৰ পিছত দেখুৱাইছোঁ এইটো যোৰা এইটো আপোনালোকে পাব 5000 চাওক 5600 আচলৰ ডিজাইনটো আছে এনেকৈ গোটেই গাতে এনেকৈ বুটা বুটা থাকিব যেতিয়া আমি কাপোৰবোৰ দেখুৱাই যাওঁ তেতিয়া আপোনালোকে দামবোৰ ভালদৰে শুনিব পিছত কিন্তু বহুতে এনেকুৱা কৰে হোৱাটছআপত গৈ পেলাই আপুনি 2000হে কৈছিলে আপুনি 3000হে কৈছিলে এনেকৈ কৈ চাপ মাৰি গৈ বহুতে ধৰেগৈ কিন্তু ভালকৈ আপোনালোকে শুনিব দামবোৰ কিমান কৈছে ঠিক আছে এইটো হৈছে আচলৰ ডিজাইনটো তাৰপিছতে ছটা থাকিব এইযোৰ কাপোৰৰ সাইড পাৰি চাওক ছটা থাকিব এইযোৰ কাপোৰৰ সাইড পাৰি এইটো হ'ব ব্লাউজৰ পিচটো পাৰি এটা দি আহিব ব্লাউজৰ পিচটো চিম্পলত থাকিব ইয়াৰে ব্লাউজৰ পিচটো এটা মাত্ৰ পাৰি থাকিব এইযোৰ আপোনালোকে 5600 টকাতে ল'ব পাৰিব 5600 টকা ল'ব পাৰিব যদি আপোনাৰ পছন্দৰ ভিতৰত পৰিছে এনেকৈ দেখুৱাই থাকোঁতে আপুনি স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব 5600 টকা মাত্ৰ 5600 মাত্ৰ এনেকৈ দেখুৱাই থাকোঁতে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰিব সেইটো নালাগে দে এইফালে টানি নে তাৰপিছতে এটা দেখুৱাইছোঁ অৰেঞ্জ কালাৰ দেখুৱাইছোঁ 6000 ল'ব পাৰিব অৰেঞ্জ কালাৰত 6000 ল'ব পাৰিব পাৰমিতা সোণোৱালে লিখিছে হাই মেম হাই বা মিক্স বা দেখুৱাম ছটা আছে এযোৰ কাপোৰৰ সাইড পাৰি আচলৰ ডিজাইন থাকিব এনেকৈ গোটেই গাতে এনেকৈ বুটা থাকিব চাওক গোটেই গাতে এনেকৈ বুটা থাকিব চিল্ক মাৰ্ক থকা এইটো চিল্ক মাৰ্ক ইয়াতে লগাই দিয়া আছে তাৰপিছতে এইখন হ'ব মেখেলাখন এইটো যোৰা আপুনি আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কিমানত জানেনে
মাত্ৰ 6000 মাত্ৰ 6000 টকা মেখেলা চাদৰ ব্লাউজৰ পিস সাইড পাই সকলো থাকিব মাত্ৰ 6000 টকাত ল'ব পাৰিব মেখেলাৰ লগত আছে ব্লাউজৰ পিস চাদৰৰ লগত থাকিব সাইড পাৰি ভালে আছে নে মেম বুলি কৈছে হয় মই ভালে আছো স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰক যদি আপোনাৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে ধন্যবাদ বহুত বহুত ধন্যবাদ ঠিক আছে ৰাখি দিছো शेयर কৰিব আপোনালোকে কাৰণ কিছুমান টেকনিক্যাল প্ৰবলেমৰ কাৰণে ৰিচ ডাউন হৈ যায় বহুতে নাপাই গৈ ভিডিওটো আপোনালোকে शेयर কৰিলে তেওঁলোকে পাব গটিকে এটা দুটা আপোনালোকে शेयर কৰিবচোন মোক পাটৰ নেলাগে বেলেগ মেটেৰিয়েলৰ ব্ল্যাক কালাৰ আছে যদি দেখাও বেলেগ মেটেৰিয়েলৰ নাই ছটা আছে সাইড পাৰি এজু কাপোৰ ছটা থাকিব সাইড পাৰি আসলৰ ডিজাইনটো থাকিব এনে ধৰিছে গুটে গাতে এনেকৈ বুটা থাকিব যদি আপোনালোকৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে এটো জোৰা স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰক 5600 সো এখন আছে মেখেলাখন তাৰ পিছতে থাকিব এটো ব্লাউজৰ পিছটো 5600 ল'ব পাৰিব লেভেণ্ডাৰ কালাৰ মই দেখুৱাই গলো নয়নমণি লিখিছে বহুত সুন্দৰ কাপোৰ ধন্যবাদ বহুত বহুত ধন্যবাদ এটো আছে ব্লাউজৰ পিছটো ঠিক আছে ধুনিয়াকে এটো স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰক যদি আপোনাৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে ৰাখি দিছো এতিয়া মই দেখুৱাইছো সক বহুত সুন্দৰ কাপোৰবোৰ ধন্যবাদ বহুত বহুত ধন্যবাদ ইয়েলো কালাৰত এটা দেখুৱাইছো সক ভাল লাগিলে এটো স্ক্ৰিনশ্বট ল'ব লৈ প্লে WhatsApp কৰিব এনেকে ব্লু বুটা আছে গোল্ডেন বুটা আছে ৰেড আছে ইয়াতে আপোনালোকে সবছে পছন্দ হলে স্ক্ৰিনশ্বট লওক লৈ প্লে WhatsApp কৰক এখন হৈছে চাদৰখন সক এখন হৈছে চাদৰখন তাৰ পিছতে সাইড পাইটো সিলাইয়ে দিয়া আছে হাই মেইন সেট দেখাবচোন ৰিংকি দেৱী মেইন সেট আজি নেদেখাও যেহেতু আমি লাইভটো কৰাৰ আগত অকমান প্ৰিপাৰেচন কৰি লওঁ মেইন সেটৰ কাৰণে আজি প্ৰিপেয়াৰ হৈ আহা নাই হেগতিকে আজি মেইন সেট নেদেখাও আপুনি ভিডিও কল কৰি এবাৰ চাব পাৰিব ঠিক আছে এটো জোৰা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 4500 টকা পিওৰ পাটৰ জোৰা গুটে গাতে এনেকে বুটা থাকিব তাৰ পিছতে চাওকচোন এনেকে গোল্ডেন কালাৰ এটা বুটা থাকিব এটো আপোনালোকে ল'ব পাৰিব 4500 টকা মাত্ৰ এখন আছে মেখেলাখন চাওক ওয়াও ইমান বেছি ধুনিয়া এই জোৰাবোৰ ইমান কম দামত আপোনালোকে পাই আছে গটিকে পলম নকৰিব বুক কৰতে ইয়েলো নে গোল্ডেন ইয়েলো যেনেকুৱা দেখিছে তেনেকুৱাই যি সকলে জানে তেওঁলোকে জানে মোৰ কালাৰৰ ওপৰত জ্ঞান শূন্য গটিকে আপোনালোকে যেনেকুৱা দেখিছে তেনেকুৱা বুলি কৈ থৈ দিছো এটো অকনমান গোল্ডেনিশ ইয়েলো হ'ব কাৰণ ইয়াতে স্ক্ৰিনশ্বট লগ লৈ প্লে WhatsApp কৰক এটো হৈছে ব্লাউজৰ পিছটো তাৰ পিছতে এখন আছে মেখেলাখন ধুনিয়াকে এনেকে স্ক্ৰিনশ্বটটো লৈ ল'ব দেখুৱাই থাকোতে ৰাখি দিছো এটো ব্ল্যাক কালাৰ দেখুৱাইছে সো ব্ল্যাক কালাৰ যি সকলে মোৰ দৰে ব্ল্যাক কালাৰ ভাল পায় তেওঁলোকে এটো জোৰা ল'ব পাৰে কাৰণ ব্ল্যাক কালাৰটো মোৰ বহুত বেছি প্ৰিয় সব এখন হৈছে চাদৰখন গুটে গাত এনেকে পুৰুকে গোল্ডেন গুনা বুটা থাকিব সব গোল্ডেন গুনা গুটে গাতে বুটা থাকিব তাৰ পিছতে থাকিব এখন মেখেলা ছটা সাইড পাৰি থাকিব ও বা পিওর পাট নেকি হয় সিল্ক মার্ক থকা পিওর পাট হয় মই সদায় আপোনাৰ ভিডিও রেকর্ডিং চাও কাপোৰবোৰ বহুত ভাল লাগে ধন্যবাদ বহুত বহুত ধন্যবাদ কি লিখিছে ও বা হাৰি দেখুৱাব নেকি আজি নেদেখুৱাও দিয়া ছটা আছে সাইড পাৰি যোৱা মোমো বাই বাই মোমো বাই 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 এখন আছে মেখেলাখন চাওক এখন মেখেলা গাত লৈ থকাখন চাদৰ এটো আহিব ব্লাউজৰ পিছটো যদি আপোনাৰ ভাল লগা পছন্দৰ ভিতৰত পৰে এটো জোৰা আপুনি আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 7500 টকা 7500 টকা ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ প্লে WhatsApp কৰিব 7500 টকা মাত্ৰ এতিয়া এটা বহুত বেছি ধুনিয়া দেখাম না বহুত বেছি ৰিজনেবল প্ৰাইজত দিয়ে নগাঁও গলে আপোনাৰ তাত জাম স্মিতা শৰ্মা নিশ্চয় আহিব বৰ ধুনিয়া কাপোৰবোৰ কিন্তু ল'বহে নোৱাৰে কিয় নোৱাৰে ল'ব সব কেতিয়াবা ল'ব আকৌ এজোৰ এটো চাওকচোন কালাৰ চাওক আৰু ডিজাইন চাওক আৰু দাম চাব চাওক এটো সাইড পাৰি লগাই দিয়া হৈছে আসলৰ ডিজাইনটো থাকিব এনেকৈ তাৰ পিছত এই ডিজাইনটো থাকিব গুটেইখিনি গুণা আৰু ফুটাৰ কাম কৰা আৰু গুটেই মাছ ভাগত এনেকৈ ডিজাইনটো থাকিব ইমান বেছি কালাৰটো ধুনিয়া ডিজাইন ধুনিয়া সকলো বয়সৰ মহিলাকে ধুনিয়াকে খুৱাই পৰিব এখন হৈছে চাদৰখন চাওক
ধন্যবাদ বহুত বহুত ধন্যবাদ গুড ইভিনিং ৰুমি কোঁৱৰ এখন হৈছে মেখেলাখন চাওক এখন হৈছে মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে বুটা থাকিব পচন্দ হ'লে আপোনালোকে এইটো যোৰা একদম পলম নকৰিব বুক কৰি থৈ দিয়ক কাৰণ ৰিজনেবল প্ৰাইজত আছে এইখন মেখেলাখন আৰু ইয়াৰ ব্লাউজৰ পিচটো চাব ব্লাউজৰ পিচটো বহুত বেছি ধুনীয়া চাওকচোন গোটেই গাতে এনেকৈ বুটা দিয়া আছে তাৰপিছত হাতত আহিব এই ডিজাইনটো বিশেষকৈ এই কাপোৰযোৰৰ কালাৰটো আৰু ডিজাইনটো একদম পুৰা খাই গৈছে চাওকচোন এইটো স্ক্ৰীনশ্বট লওক মাত্ৰ 5000 5000 টকা মাত্ৰ পটাপট স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব 5000ত এইটো যোৰা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 5000 টকা মাত্ৰ স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক যদি আপোনাৰ ভাল লগা বা পচন্দৰ ভিতৰত পৰিছে ঠিক আছে ৰাখি দিলোঁ এতিয়া য়েল্লো কালাৰ এটা দেখুৱাইছোঁ চাওকচোন দামটো এবাৰ চাই দিলে মোৰ সুবিধা হয় 6500 য়েল্লো কালাৰ এটা দেখুৱাইছোঁ বহুত বেছি ধুনীয়া এনেকৈ চাওকচোন আঁচলটো ডাঙৰকৈ কিং খাপ আছে আৰু মাছ ভাগতো এনেকৈ কিং খাপৰ মাজত আছে ডিজাইনটো বহুত বেছি এইটোও ধুনীয়া কোনটো এৰিম কোনটো ল'ম এনেকুৱা হৈ যায়গৈ চাওক ছটা থাকিব চাইড পাৰি তাৰপিছত এইখন হ'ব মেখেলাখন তাৰ পৰা এইটো হ'ব ব্লাউজৰ পিচটো বহুত ধুনীয়া য়েল্লো কালাৰত এই যোৰাটো আপোনালোকে 6000ত ল'ব পাৰিব 6000 টকাত ল'ব পাৰিব এইটো হৈছে ব্লাউজৰ পিচটো 6000 টকাত ল'ব পাৰিব ব্লাউজৰ পিচটো গোটেই গাতে এনেকৈ গুণাৰে কাম কৰা থাকিব টচৰ ব্লাউজৰ পিচ আছে মই শ্বেয়াৰ কৰিছোঁ দেই বহুত বহুত ধন্যবাদ শ্বেয়াৰ কৰি দিয়াৰ বাবে যিসকলে আমাক ভাল পায় আমাক বিশ্বাস কৰে এটা দুটা শ্বেয়াৰ কৰিব তেতিয়া আপোনালোকৰ দৰে সকলোৱে পাব ঠিক আছে এইটো যোৰা মই ৰাখি দিছোঁ আজি য়েল্লো কালাৰ বেছি উঠি আহিলে কাৰণ য়েল্লো কালাৰ আপোনালোকৰ বহুত অনুৰোধ আছিলে সেই গতিকে য়েল্লো কালাৰ যিমান পাইছোঁ সিমান সামৰি উঠাইছোঁ বাইদেউ সেইদিনা যে পোষ্ট এটা দিছিল 3000 টকাৰ কাপোৰ আনিম বুলি সেই ভিডিঅ'টো দিলে নেকি নাই দিয়া ঐশ্বনী 3000 টকাৰ কাপোৰ আজিয়ে আছে আজিয়ে দেখুৱাম দিয়ক অকণমান ৰৈ দিয়ক বটল গ্ৰীণ কালাৰ কাপোৰ আছে নেকি বটল গ্ৰীণ কালাৰ চেল হৈ গ'ল ন চেল হৈ গ'ল আছিলে বটল গ্ৰীণত আজি ওলাই গ'ল চাওক এইটো হৈছে আচলটো মেৰুন কালাৰ তাৰপিছত ছাই ৰঙত আছে এনেকৈ মেৰুন কালাৰ বুটা ভাল লাগিলে এইটো যোৰা আপোনালোকে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক এখন হৈছে চাদৰখন তাৰপিছত ইয়াতে থাকিব ছটা চাইড পাৰি যাওক এই ছটা থাকিব চাইড পাৰি মেৰুনত থাকিব মেখেলাখন চাওকচোন মেৰুনত গল্ডেন গুণা দিয়া থাকিব মেখেলাখন তাৰপিছতে থাকিব মেৰুন কালাৰ এই ব্লাউজৰ পিচটো যদি আপোনাৰ পচন্দৰ ভিতৰত পৰিছে এইটো যোৰা স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক আৰু এই যোৰাটো আপোনালোকে আমাৰ পৰা 5500 টকাত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক 5500 অনলি য়েল্লো কালাৰ আৰু এটা ধুনীয়া যোৰা দেখুৱাইছোঁ মই পিন্ধাযোৰ কিমান দাম মই পিন্ধাযোৰ 1200 টকা য়েল্লো কালাৰত আৰু এটা ধুনীয়া যোৰা দেখুৱাই দিছোঁ চাওকচোন আঁচল চৰি চাইড পাৰিটো এনেকৈ লগাই দিয়া আছে আঁচলৰ ডিজাইন এইটো গোটেই গাতে এনেকৈ এটাকৈ বুটা থাকিব দেখা পাইছেনে বহুত বেছি ধুনীয়া হয় এইটো যোৰাও চাওকচোন অকণমান গল্ডেন য়েল্লো টাইপৰ হয় এইটো যোৰা আপোনালোকে 5000 টকাত ল'ব পাৰিব গোটেই গাতে এনেকৈ সৰুকৈ বুটা দি মাজত মিনা কৰা আছে 5000ত ল'ব পাৰিব পচন্দ হ'লে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক এইখন হৈছে মেখেলাখন 5000 টকাতে এইটো যোৰা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক ববিতা বৰাই লিখিছে শ্বেয়াৰ কৰিছোঁ টচৰ ব্লাউজৰ পিচৰ দাম কিমান বাৰু 1 মিটাৰ আপুনি টচৰ কাপোৰত আমাৰ পৰা 1000ত ল'ব পাৰিব মাৰ নথকা পিয়ৰ পাটৰ পিয়ৰ টচৰ আৰু তাতে আপোনালোকে চিল্ক মাৰ্কো পাব ঠিক আছে এইটো স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিছোঁ এইটো যোৰা 5000 ৰেড কালাৰ পিয়ৰ পাট আছে নেকি মই এটা আৰিয়ে আছে দেখাবলৈ ৰ'ব ৰেড কালাৰ পিয়ৰ পাটৰ যোৰা 4500 4500 টকা ইয়াৰে সাইড পাৰি নাই যেহেতু সাইডলৈকে বুটাবোৰ বাছি দিয়া আছে 4000 টকাত ল'ব পাৰিব মই এবাৰ কেমেৰা ওচৰলৈকে নি পেলাই দেখুৱাই দিছোঁ 4000 টকা বহুত বেছি ধুনীয়া হয় 4000 ক্ষমা কৰিব 4500 টকা 4500 টকা 4500 এখন হৈছে মেখেলাখন এখন মেখেলা গাত লৈ থকা চাদৰ তাৰপিছত এখন মেখেলাখন
এইটো হৈছে ব্লাউজৰ পিচটো যদি আপোনাৰ ভাল লগা পচন্দৰ ভিতৰত পৰিছে স্ক্ৰীনশ্বটটো ল'ব লৈ পেলাই হোৱাটছআপ কৰি দিব ঠিক আছে 4500 টকাত পাই আছে এইটো যোৰা এটা পা দুটামান যোৰা দিয়া এইটো আছে নেভি ব্লু এইটো আছে নেভি ব্লু কালাৰত চাদৰখন আহিব কেঁচা পাটত আৰু ইয়াতে সিলভাৰ গুণেৰে এনেকৈ কাম কৰা আছে কেমেৰাতকৈ কিন্তু অৰিজিনেলি কালাৰটো আৰু বেছি ধুনীয়া তাত নহয় ইয়াত আছে এইটো ৰেকৰ্ড এইটো হৈছে আঁচলৰ ডিজাইনটো গোটেই গাতে এনেকৈ বুটা দিয়া থাকিব চব গোটেই গাতে বুটা দিয়া থাকিব তাৰপিছত ইয়াৰে ছটা থাকিব চাইড পাৰিছ এই ছটা থাকিব চাইড পাৰি বা স্কাই ব্লু এযোৰ দেখুৱাব প্লিজ স্কাই ব্লু আছেনে পাটৰ কাপোৰ চোৱাচোন সেইটো আছে নাই নেকি ৰয়েল ব্লু আছে ছটা আছে চাইড পাৰি স্কাই ব্লু মই নেক্সট দেখুৱাই দিম দিয়া নেক্সট দেখুৱাই দিম এখন হৈছে মেখেলাখন মেখেলা আৰু ব্লাউজৰ পিচ পিয়ৰ পাটত পাব আপোনালোকে তাৰপিছতে চাদৰখন পাব আপোনালোকে কেঁচা পাটত চাদৰখন পাব আপোনালোকে কেঁচা পাটত বহুত বেছি ধুনীয়া 7500ত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব 7500 নহয় আৰু বেলেগ চোৱা আগৰ এইটো হৈছে ব্লাউজৰ পিচটো এইটো ব্লাউজৰ পিচটো ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লৈ ৰাখক তাৰপিছত হোৱাটছআপ কৰি দিওঁ নহয় এইটো এটা য়েল্লো কালাৰ দেখুৱাইছোঁ এইটো এটা য়েল্লো কালাৰ দেখুৱাইছোঁ আঁচলৰ ডিজাইনটো আহিব এইটো গোটেই গাতে এনেকৈ বুটা বুটা সৰু সৰুকৈ বুটা বুটা দিয়া থাকিব এইটো যোৰা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4500 4500 টকা এইটো যোৰা বহুত বেছি ধুনীয়া 4500 টকা ল'ব পাৰিব ধুনীয়াকৈ স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰিব ডেইজি কলিতা ক্ষমা কৰিব মিচিং যোৰা নাই ষ্টক চেষ্টা কৰি আছোঁ মিচিং যোৰা আপোনালোকক দেখুৱাবৰ কাৰণে নহয় সেইটো দেখুৱাবৰ কাৰণে নিশ্চয় এদিন দেখুৱাম এতিয়া নালাগে পিছত দিবি ৰ এখন হৈছে মেখেলাখন গাত লৈ থকাখন চাদৰ তাৰপিছতে পাব আপোনালোকে এইটো ব্লাউজৰ পিচটো এইটো হ'ব ব্লাউজৰ পিচটো ধুনীয়াকৈ স্ক্ৰীনশ্বটটো লওক লৈ পেলাই হোৱাটছআপ কৰি দিয়ক এইটো যোৰা ৰাখি দিলোঁ তাৰ পিছৰ যোৰাটো মই দেখুৱাই দিছোঁ মাঘ বিহুৰ উল্লেখ জনালোঁ বা আপোনাৰ পৰিয়াললৈ নমিতা হাজৰিকা লিখিছে আপোনালোক থাকিলে মাঘ বিহুৰ শুভকামনা এইটো আছে গাটো আহিব সি গ্ৰীণ তাতে আপোনালোকে পাব গোল্ডেন গুণা মাজত থাকিব এনেকৈ য়েল্লো মিনা কৰা গোটেই গাতে থাকিব য়েল্লো বুটা তাৰপিছতে আঁচলৰ ডিজাইনটো আহিব এনেদৰে চাওক আঁচলৰ ডিজাইনটো থাকিব এনেদৰে গোটেই গাতে চাদৰখন এনেদৰে থাকিব আৰু এই যোৰাটো আপোনালোকে আমাৰ পৰা কিমানত ল'ব পাৰিব মই চেক কৰি দিছোঁ 7500 দাম আছিলে এই যোৰাটো আপোনালোকে আমাৰ পৰা 6500ত আজি ল'ব পাৰিব চেমি পাট দেখুৱাম এতিয়া মই পাটৰ কাপোৰ দেখুৱাই আছোঁ চেমি পাট দেখুৱাম চাওক ছটা আছে চাইড পাৰি তাৰপিছতে এখন হ'ব মেখেলাখন স্ক্ৰীনশ্বটটো লওক লৈ পেলাই পটাপটকৈ বুকিং কৰক যিসকলৰ ভাল লগা যোৰা ভিতৰত পৰিছে আৰু এটা কথা মই কওঁ যে কাপোৰযোৰ লোৱাৰ আগত কাপোৰযোৰৰ বিষয়ে ভালকৈ জানি বুজি ভিডিঅ' কল কৰি চাই তাৰপিছত অৰ্ডাৰ কৰিব আপোনালোকে সেইযোৰ পিছত দেখুৱাম আপোনালোকে যদি কাপোৰযোৰ লোৱাৰ পিছত পচন্দ হোৱা নাই ৰিটাৰ্ণ কৰিম বুলি কয় তেতিয়া কিন্তু সেইটো মানে আমাৰ ওচৰত পচিবল নহয় যদি ফাটা ফুটা কিবা ৰিজেক্ট ওলাই আনবক্সিং ভিডিঅ'ত প্ৰপাৰ প্ৰুফ দিলে আমি এক্সচেঞ্জ কৰি দিম কিন্তু যদি বোলে কাপোৰযোৰ পচন্দ হোৱা নাই ৰিটাৰ্ণ কৰি দিয়ক তেতিয়া কিন্তু আমি ৰিটাৰ্ণ নলওঁ সেই গতিকে পাটৰ কাপোৰযোৰ লোৱাৰ আগত ভালকৈ চাই বুজি তাৰপিছত আপোনালোকে অৰ্ডাৰ কৰিব আৰু গুৱাহাটীত আপোনালোকে COD পাব 20 তাৰিখে গতিকে 20 তাৰিখৰ আগত যিখিনি পচন্দৰ যোৰা আছে আপোনালোকে CODৰ কাৰণে বুকিং কৰিব পাৰে 250 ৰুপিজ দি আৰু বাকিবোৰত আপোনালোকে লাহে ধীৰে COD ল'ব পাৰিব 20 তাৰিখে পাব বুলি ক'ব নোৱাৰিম সকলো জায়গাতে COD পাই যাব আপোনালোকে সেইখিনি পিছত দেখুৱাম ঠিক আছে এতিয়া মই আৰু এই ব্লু কালাৰটো আপোনালোক থাকিলে মাঘৰ বিহুৰ শুভকামনা থাকিলে দীপিকা দাস ৰয়েল ব্লু কালাৰত এইটো দেখুৱাইছোঁ যোৱা মোকা লগত যাম ৰয়েল ব্লু কালাৰত এইটো দেখুৱাইছোঁ বিচাৰি আছিলে ৰয়েল ব্লু কালাৰত এইখন হৈছে চাদৰখন চাওক এখন চাদৰখন ইয়াৰে ছটা থাকিব চাইড পাৰি তাৰপিছতে মেখেলাখন থাকিব এইখন এইটো আপোনালোকে 5600 টকাত ল'ব পাৰিব 5600 ল'ব পাৰিব কি আহিলে
এখন হৈছে মেখেলাখন এখন মেখেলা গাত লৈ থকাখন চাদৰ তাৰপিছতে এইটো আহিব ব্লাউজৰ পিছটো চাওক এইটো আহিব ব্লাউজৰ পিছটো 5600 টকাত এইটো জোৰা ল'ব পাৰিব পাঞ্জাবী দেখাব কাইলৈ মই দেখুৱাম মেইন সেট আৰু দৰাৰ খাস তাৰপিছতে সৰস্বতী পূজাৰ কালেকশ্যন দেখুৱাম কাইলৈ লাইভত হোলসেল দিয়া নে ৰিসেলৰ বাবে হোলসেল আপুনি ষ্টকৰ বাবে ল'ব পাৰিব কিন্তু ফটো চাই পেলাই তেনেকৈ আমি এতিয়ালৈকে সেল কৰা নাই কাৰণ ষ্টাফ কম থাকে মোৰ বহুত ব্যস্ত সেই গতিকে ফটো উঠোৱাত অকণমান অসুবিধা হয় কিন্তু লাহে লাহে ক্ষেত্ৰৰ মানে আৰম্ভ কৰিম আৰু ৰাখি দিছোঁ এতিয়া মই দেখুৱাই দিছোঁ 3000 টকাৰ কাপোৰযোৰ তাৰপিছতে মই মিক্স পাটৰ যোৰা দেখুৱাম ঠিক আছে 3000 অনলি এযোৰ হৈছে ভোগালীৰ বিশেষ অফাৰ আৰু এইটো যোৰা একো কোনো ধৰণৰ ৰিজেক্ট নাই আগতে যিখিনি অকমান প্ৰবলেম থাকে আমি সেইবোৰ যোৰাহে আপোনালোকক মাত্ৰ 3000 টকা 3500 টকা দিওঁ কিন্তু এটো ফ্ৰেছ যোৰা যিগৰাকীয়ে ল'ব তেওঁ বহুত লাকি হ'ব চাওক ছটা আছে সাইড পাৰি এটো হৈছে আসলৰ ডিজাইন আৰু কাপোৰযোৰ বুকিং কৰাৰ আগত এবাৰ সুধি লৈ পেলাই আমাৰ পৰা বুকিং কৰিব কাৰণ কি হয় পেমেন্টটো কৰি দিয়ে তেনেকৈ হলে অসুবিধা হৈ যায় বা আসনে নাই সুধি তাৰপিছত আপোনালোকে বুকিং কৰিব আৰু বুকিং নাম্বাৰ খোলা আছে চাওক এখন হৈছে মেখেলাখন কাট লৈ থকাখন চাদৰ এটো হৈছে ব্লাউজৰ পিছটো ঠিক আছে এটো জোৰা ৰাখি দিছো ধুনীয়া আছে কাপোৰ এতিয়া মই মিক্স পাট দেখুৱাইছো 10 তাৰিখৰ অৰ্ডাৰ দিছিলো বা কেতিয়ালৈ পাম বাৰু হাসিনা সুলতানা মই কম চাই দিবৰ কাৰণে আপুনি WhatsApp কৰিব তেওঁলোকে ধুনীয়াকৈ চাই দিব বাইদেউ কাইলৈ টছৰ গামোচা দেখুৱাম মই গলে আপোনাৰ তাৰ পৰা হোলসেল নিশ্চয় পাৰিব ঠিক আছে এটো ধুনীয়াকৈ স্ক্ৰিনশ্বট ল'ব এটো বহুত ধুনীয়া এটো পাৱাৰ লুমত বোৱা মিক্স পাটৰ জোৰা চাওক একদম সফট কোৱালিটি হয় আপোনালোকে কোৱালিটিৰ বাবে চিন্তা কৰিব নালাগে আৰু এটা কথা কওঁ যেতিয়া বেডশিট ডিজাইনত কাপোৰবোৰ থাকে বহুত বেছি যেতিয়া হেভি হয় তেতিয়া কাপোৰযোৰ পাটৰ কাপোৰ আপোনালোকে দেখাত অকনমান গধুৰ পাব এনেকৈ চুতে আৰু এইবোৰ কাপোৰ যেতিয়া অকনমান হেভি হয় তেতিয়া অকনমান গধুৰ পাব কিন্তু কোৱালিটি সকলোৰে একে সেম কোৱালিটি আপোনালোকে পাব এটো হৈছে আসলৰ ডিজাইনটো গুটে গাতে এনেকৈ বুটা থাকিব ইমান বেছি মৰম লগা হয় কাপোৰযোৰ যেতিয়া আপোনালোকে পিন্ধিব সিলাই মেলি তেতিয়া সাংঘাতিক ধুনীয়া লাগিব ইয়াৰে ছটা থাকিব সাইড পাৰি এই ছটা থাকিব সাইড পাৰি তাৰ পিছতে এখন হ'ব মেখেলাখন এখন হ'ব মেখেলা যদি আপোনাৰ পছন্দৰ ভিতৰত পৰিছে এটো জোৰা ধুনীয়াকৈ স্ক্ৰিনশ্বট ল'ব লৈ পেলাই WhatsApp কৰিব এখন মেখেলা গাত লৈ থকাখন চাদৰ এটো হ'ব ব্লাউজৰ পিছটো স্ক্ৰিনশ্বট ল'ব লৈ পেলাই WhatsApp কৰিব ৰৈ থাকিম কাইলৈ আগ্ৰহে ধন্যবাদ বহুত ধন্যবাদ বাইদেউ ইয়েলো কাপোৰযোৰ আৰু এবাৰ দেখুৱাকচোন চাওক এটো ধুনীয়াকৈ স্ক্ৰিনশ্বট ল'ব লৈ পেলাই WhatsApp কৰিব যদি আপোনাৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে ঠিক আছে ৰাখি দিছো এতিয়া দেখুৱাইছো ব্লেক হেটো দামটো ক'লো ন এটা ব্লেক কালাৰ এটা জোৰা দেখুৱাই দিছো সব ব্লেক কালাৰত কপাৰ গুণাৰ কাম কৰা হাতে বোৱা মিক্স পাটৰ জোৰা ছটা থাকিব সাইড পাৰি গুটে গাতে এনেকৈ কাম কৰা থাকিব ব্লেক কালাৰৰ ওপৰত কাম কৰা হয় এটো জোৰা কপাৰ গুণাত এখন হৈছে চাদৰখন তাৰ পিছতে এখন থাকিব মেখেলাখন চাওক ববিতা হেন্দিক 3000 জোৰ জাপি দিলা বাইদেউ হেজুৰ যেহেতু অফাৰত আছে গতিকে হেজুৰ বুকিং অলৰেডি আহিলে ন আচ্ছা বুকিং আহিলে হেজুৰ চাওক এখন হৈছে মেখেলাখন তাৰ পিছতে এটো হৈছে ব্লাউজৰ পিছটো যদি আপোনাৰ ভাল লগাৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বটটো লৈ ৰাখক তাৰ পিছত WhatsApp কৰক চাওক এটো জোৰা আপোনালোকে 3000 ল'ব পাৰিব মিক্স পাটৰ জোৰা 3000 ল'ব পাৰিব মিক্স পাটৰ জোৰা 3000 অনলি 3000 টকা মাত্ৰ আৰু যিবোৰ কাপোৰ অফাৰত থাকে সেইবোৰ কিন্তু ইনষ্টেন্ট বুকিং হয় সেইকাৰণে সোনকালে বুকিং কৰিব 3000 টকাৰ কাপোৰযোৰ ওকে পিংকি গগৈ ওকে আপোনাক WhatsAppত যদি ৰিপ্লাই কৰিছে কৰক বুলি তেতিয়া আপোনাৰ কোনো কথা নাই ৰিপ্লাই যদি WhatsAppত পেমেন্ট কৰক বুলি কৰিছে তেতিয়া হলে আপোনাৰ নামতে বুকিং হৈছে কিন্তু কাপোৰযোৰ অলৰেডি বুকিং হৈছে ঠিক আছে সব ভাল লাগিলে এটো স্ক্ৰিনশ্বট ল'ব লৈ পেলাই WhatsApp কৰিব এখন হৈছে চাদৰখন চাওক এখন হৈছে চাদৰখন এটো জোৰা আপোনালোকে ল'ব পাৰিব 1270 টকা কলাজোৰ কিমান 3000 টকা এটো জোৰা আপোনালোকে ল'ব পাৰিব 1270 টকা এখন হৈছে চাদৰখন
তাৰপিছত এইখন হৈছে মেখেলাখন চাওক এইখন হৈছে মেখেলাখন তাৰপিছত এইটো হৈছে ব্লাউজৰ পিচটো যদি আপোনাৰ পছন্দৰ ভিতৰত পৰিছে এইটো যোৰা 1270 টকাত ল'ব পাৰিব প্ৰিমিয়াম কোৱালিটি মিক্স পাটৰ যোৰা একদম সফট মেটেৰিয়েল হয় সৰস্বতী পূজাৰ বাবে ল'ব পাৰিব আজি বুকিং কৰিলে আপোনালোকে সৰস্বতী পূজাৰ আগত পিন্ধিব পাৰিব সৰস্বতী পূজালৈ পিন্ধিব পাৰিব সৰস্বতী পূজাৰ আগত পিন্ধিব পাৰিব বোলে এইটো কালাৰ দেখুৱালো 1270 টকা 1370 আছিলে আপোনালোকে 1270 টকাত পাই আছে সৰু সৰু ফুলৰ দেখুৱাব আচ্ছা এইটো এটা আছে 1270 টকা কালাৰ চাওক এনেকৈ মিনা কৰা থাকিব 1270 টকা সকলোবোৰ আপোনালোকে প্ৰিমিয়াম কোৱালিটিত পাব এইখন হৈছে চাদৰখন তাৰপিছতে থাকিব ছটা সাইড পাৰি এই ছটা থাকিব সাইড পাৰি এখন হ'ব মেখেলাখন চাওক এখন হ'ব মেখেলাখন তাৰপিছত এইটো হৈছে ব্লাউজৰ পিচটো ধুনীয়াকৈ এনেকৈ দেখুৱাই থাকোঁতে স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব ৰাখি দিলোঁ এইটো যোৰা দুটা যোৰা দেখুৱালোঁ মই 1270 টকা তাৰপিছত এটা দেখুৱাইছোঁ পিংক কালাৰ মিক্স পাট উলিয়াইছেনে এইটো এটা আছে গ্ৰীণ কালাৰ ইমান বেছি ধুনীয়া হয় এই কাপোৰযোৰা যেতিয়া চিলাই মেলি পিন্ধিব বহুত বেছি ধুনীয়া লাগিব চাওক আৰু যিগৰাকীয়ে পিন্ধিব তেওঁ যদি বেছি বগা হয় তেওঁকতো আৰু একে তুলি ধৰিব চাওক গ্ৰীণত গ্ৰীণ গুণা মাজত চিলভাৰ মিনা এইটো পাৱাৰলুমত বোৱা মিক্স পাটৰ যোৰা এইখন হৈছে চাদৰখন তাৰপিছত ইয়াৰ ছটা থাকিব ধুনীয়াকৈ সাইড পাৰি চাওক ছটা থাকিব সাইড পাৰি এখন হ'ব মেখেলাখন এখন হ'ব মেখেলাখন তাৰপিছতে থাকিব এইটো ব্লাউজৰ পিচটো স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক যদি আপোনাৰ পচন্দৰ ভিতৰত পৰিছে আৰু এই যোৰাটো আপোনালোকে আমাৰ পৰা আজি সংগ্ৰহ কৰিব পাৰিব 1800 টকা মাত্ৰ 1800 টকা মাত্ৰ লাইভ চলি আছে আৰু যিটো নাম্বাৰত আমাৰ বুকিং নাম্বাৰ সেইটোতে আপোনালোকে মেছেজ কৰিব 9101007651 এইটো হৈছে আমাৰ কলিং নাম্বাৰ এই নাম্বাৰটোত কিন্তু কোনো মেছেজ নকৰিব বুকিঙৰ বাবে কোনো মেছেজ নকৰিব এই নাম্বাৰটোত যিটো আমাৰ বুকিং নাম্বাৰ 8453406576 এইটোহে আমাৰ বুকিং নাম্বাৰ কলিং নাম্বাৰত কিন্তু কোনো মেছেজ নকৰিব সেইটো মই আগতো কৈ আছোঁ এতিয়াও বাৰে বাৰে কৈছোঁ চাওক এইটো হৈছে চাদৰৰ আঁচলটো গোটেই গাত এনেকৈ কাম কৰা থাকিব হেভি এটা যোৰা যিটো যোৰা আপোনালোকে ব্ৰাইডেল ৱেৰ হিচাপে ল'ব পাৰে চাওক এইখন হৈছে চাদৰখন ধুনীয়াকৈ পিন্ধিলে বহুত বেছি ধুনীয়া লাগিব এইটো যোৰা আপোনালোকে 2100 টকাত আমাৰ পৰা ল'ব পাৰিব 2100 টকা ল'ব পাৰিব এনেকৈ দেখুৱাই থাকোঁতে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক এইখন আহিব মেখেলা গাত লৈ থকাখন চাদৰ তাৰপিছতে আহিব ইয়াৰে এইটো ব্লাউজৰ পিচটো ঠিক আছে এইটো হ'ব ব্লাউজৰ পিচটো 2100 টকা ল'ব পাৰিব স্ক্ৰীনশ্বট ল'ব লৈ পেলাই হোৱাটছআপ কৰিব চিলভাৰ কালাৰ হ'ব নেকি চিলভাৰ কালাৰ নাই 2100 টকা স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক যদি আপোনাৰ ভাল লগা বা পচন্দৰ ভিতৰত পৰিছে মাত্ৰ 2100 টকা ঠিক আছে ৰাখি দিছোঁ সেইটোৱে লিজা ডলে আপুনি যিটো আমাৰ কলিং নাম্বাৰ সেইটোত মেছেজ দি আছে সেইটোত আপুনি মেছেজ নকৰিব সেই মেছেজখিনি আপুনি ডিলিট কৰক যিটো আমাৰ বুকিং নাম্বাৰ সেইটোত আপোনালোকে যোগাযোগ কৰিব যিটো আমাৰ কলিং নাম্বাৰ সেইটো আমাৰ মোৰ ওচৰত থাকে গতিকে মই বুকিং ল'লে ষ্টাফেও ইফালে বুকিং লৈ ল'লে অসুবিধা হৈ যায় গতিকে আপোনালোকে যিটো বুকিং নাম্বাৰ সেইটোত মেছেজ কৰিব ছটা আছে সাইড পাৰি আঁচলৰ ডিজাইন থাকিব এনেকৈ আৰু গোটেই গাতে এনেকৈ থাকিব ডিজাইনটো চাওক গোটেই গাতে থাকিব যদি আপোনাৰ ভাল লগা বা পচন্দৰ ভিতৰত পৰিছে এইটো যোৰা বহুত বেছি মৰম লগা চাওকচোন বহুত বেছি মৰম লগা এই যোৰাটো ল'ব পাৰিব মাত্ৰ 2100 টকা এখন আছে মেখেলাখন 2100 টকা ল'ব পাৰিব প্ৰিমিয়াম কোৱালিটিৰ ব্ৰাইডেল ৱেৰ এইটো হৈছে ব্লাউজৰ পিচটো হাতত এই ডিজাইনটো থাকিব ঠিক আছে ভাল লগাৰ ভিতৰত পৰিলে এনেকৈ দেখুৱাই থাকোঁতে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰি দিয়ক ৰাখি দিলোঁ এইটো যোৰা তাৰ পিছৰ যোৰাটো মই দেখুৱাই দিছোঁ কণ্ট্ৰাষ্টত এটা ধুনীয়া যোৰা দেখুৱাইছোঁ আগত এযোৰ নে দুযোৰ দেখুৱাইছিলোঁ বহুত ভাল পাইছিলে FB শ্ব' কৰা কাপোৰ কেইযোৰ দাম কিমান আপুনি কোন কেইযোৰ বা সেইবোৰ চব আমাৰ ষ্টাফে মেইনটেইন কৰে মই লাইভটোহে আপোনালোকৰ ওচৰত কৰোঁ আৰু কৰি পেলাই যাওঁ আৰু কিছু ক্ষেত্ৰ মই চাই দিওঁ কিন্তু বাকী সকলোখিনি আমাৰ ষ্টাফে কৰে আৰু মোৰ মানুহজনে গোটেইখিনি মেইনটেইন কৰে গতিকে তেওঁ জানিব আৰু তাতে দামবোৰ দি দিয়াই থাকে প্ৰায় দামবোৰ দি দিয়াই থাকে চাওক ছটা আছে সাইড পাৰি
আঁচলৰ ডিজাইনটো থাকিব এনেকৈ গোটেই গাত এনেকৈ কাম কৰা থাকিব ইমান বেছি ধুনীয়া কোৱালিটি আৰু দেখাটো ইমান বেছি মৰম লগা এই কাপোৰযোৰ যি কেইগৰাকীয়ে লৈছে আটাইকেইগৰাকীয়ে ধুনীয়াকৈ ফিডবেক দিছে চাওক এখন আছে মেখেলাখন কন্ট্ৰাষ্টত থাকিব এইটো যোৰা তাৰপিছত এইটো হ'ব ব্লাউজৰ পিছটো আৰু এই যোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2000 টকা 2000 অনলি 2000 টকা মাত্ৰ কন্ট্ৰাষ্টত এই ধুনীয়া কালাৰৰ ধুনীয়া যোৰাটো চাওক 2000 টকা স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক যদি আপোনাৰ পছন্দৰ ভিতৰত পৰিছে ধন্যবাদ বহুত বহুত ধন্যবাদ ছটা আছে সাইড পাৰি এটো মিক্স পাটৰ যোৰা ছটা আছে সাইড পাৰি আঁচলৰ ডিজাইনটো থাকিব এনেকৈ আৰু গোটেই গাত থাকিব বুটাবোৰ চাওকচোন এনেকৈ কালাৰিং গুণাত কাম কৰা বহুত বেছি ধুনীয়া এইটো যোৰা আপোনালোকে 1800 ল'ব পাৰিব 1800 টকাত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক 1800 টকাত ল'ব পাৰিব এখন হৈছে মেখেলা গাত লৈ থকা খন চাদৰ তাৰপিছতে ইয়াৰে ব্লাউজৰ পিছটো মই দেখুৱাই দিছোঁ চব এইটো হৈছে ব্লাউজৰ পিছটো 1800 টকা মাত্ৰ ঠিক আছে ৰাখি দিছোঁ 1800 টকা ল'ব পাৰিব এইটো এটা দেখুৱাই দিছোঁ চব স্কাই ব্লু কালাৰ এইটো হোৱাটছআপ চাব কওকচোন মই লাইভ কৰি আছোঁ লিজা ডলে লাইভ কৰি আছোঁ লাইভ শেষ হ'ব দিয়ক তাৰপিছত বাকীখিনি ডিছকাছ হ'ব কাৰণ যিখিনি মেছেজ আহে সকলোখিনি তেওঁলোক যেতিয়া ফ্ৰী হ'ব তেতিয়া চাবই সকলোৰে মেছেজৰ ৰিপ্লাই কৰিবই হোৱাটছআপ খোলা আছে আপোনালোকে মেছেজ কৰি থাকক যেতিয়া লাইভ শেষ হ'ব সববোৰ আমাৰ ঠান্তিক লাগিব তেতিয়া নিশ্চয় চাব চাওক এখন হৈছে চাদৰখন তাৰপিছত ইয়াৰে ছটা থাকিব সাইড পাৰি চাওক এই ছটা থাকিব সাইড পাৰি তাৰপিছত এখন হ'ব মেখেলাখন ধুনীয়াকৈ স্ক্ৰীনশ্বট লওক লৈ পেলাই হোৱাটছআপ কৰক যদি আপোনাৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে এইটো যোৰা আপুনি আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1800 টকা 1800ত সংগ্ৰহ কৰিব পাৰিব স্কাই ব্লু কালাৰ গুণাৰে কাম কৰা এই ধুনীয়া যোৰাটো ঠিক আছে তাৰপিছত দেখুৱাইছোঁ ৰেড কালাৰ এটা যোৰা আঁচলটো এনেকৈ ৰেড কালাৰ গুণা থাকিব আৰু গোটেই গাটো এনেকৈ ৰেড কালাৰ গুণাৰে কাম কৰা মাজত চিলভাৰ মিনা কৰা থাকিব ছটা থাকিব সাইড পাৰি ধুনীয়াকৈ স্ক্ৰীনশ্বটটো ল'ব লৈ পেলাই হোৱাটছআপ কৰিব যদি আপোনাৰ ভাল লগা বা পছন্দৰ ভিতৰত পৰিছে ৰেড কালাৰ গুণাৰে কাম কৰা এখন হ'ব মেখেলাখন চাওক এখন হ'ব মেখেলা তাৰপিছত এইটো হ'ব ব্লাউজৰ পিছটো এইটো আপোনালোকে ল'ব পাৰিব 1800 টকা মাত্ৰ 1800 টকাত ল'ব পাৰিব ঠিক আছে হ'ব দে ৰাখি দিছোঁ এইটো যোৰা ইয়াৰে এটা দুটা যোৰা দিছোঁ অকণমান দেখুৱাই দিওঁ এনে হ'ব মানে হেৰিটো বেছি হৈ গৈছে ভাগৰ লাগি গৈছে এইবোৰ যোৰা অহা কাইলৈ মই দেখুৱাম মেখেলা বা পাটৰ মেখেলা চাদৰ দুখন পালোঁ ধুনীয়া ধন্যবাদ কেছ অন ডেলিভাৰী হ'ব আপুনি শ্বিপিং চাৰ্জ আগত পে' কৰিব লাগিব মিক্স পাট যদি লয় আপোনালোকে 150 ৰুপিজ দিব লাগিব আৰু পিয়ৰ পাট ল'লে 250 ৰুপিজকৈ দিব পাৰিব এইখিনি যোৰা কাৰ অৰ্ডাৰ আছিলে ৰিষ্টক হৈছে এইটো কালাৰ এগৰাকী বাইদেউৰ অৰ্ডাৰ আছিলে বাইদেউ যদি লাইভটো চাই আছে তেতিয়াহ'লে আপুনি হোৱাটছআপ কৰিব 3500ত এইবোৰ যোৰা আপোনালোকে ল'ব পাৰিব ইয়াৰ বহুতখিনি কালাৰ আহিছে কাইলৈ লাইভত মই এইখিনি দেখুৱাই দিম 3500 ডিজাইনাৰ যোৰা হাতে বোৱা মিক্স পাটৰ ওপৰত ধুনীয়াকৈ মেচিন এম্ব্ৰইডাৰী কৰি ষ্টন ৱৰ্ক কৰা খুবেই বেছি ধুনীয়া হয় এইবোৰ আপোনালোকে পাৰ্টি ৱেৰ হিচাপে ল'ব পাৰিব চাওক বাইদেউগৰাকী অৰ্ডাৰ আছিলে বাইদেউ যদি চাই আছে তেতিয়া হোৱাটছআপ কৰিব এইটো কালাৰ বাইদেউৰ অৰ্ডাৰ আছিলে আৰু ইয়াৰে বহুত ধুনীয়া কালাৰ আমি ৰেডি কৰি আনিছোঁ কাইলৈ লাইভত দেখুৱাই দিম গতিকে আজিৰ লাইভটো মই শেষ কৰি দিওঁ অহা কাইলৈ 5 বজাত পুনৰ সকলোকে লগ পাম আৰু 8 বজাৰ আগতে যদি আপোনালোকৰ ভিডিঅ' কল কৰিব আছে ভিডিঅ' কল কৰি কাপোৰ চাই ল'ব কাৰণ নেক্সটটো লাইভলৈকে পাটৰ কাপোৰবোৰ ষ্টক নাথাকেগৈ গতিকে আপোনালোকে চাই পেলাই ভিডিঅ' কল কৰি ল'ব পাৰিব মিক্স পাটবোৰ কিন্তু ভিডিঅ' কল কৰি দেখুৱাটো সম্ভৱপৰ হৈ নুঠে ঠিক আছে সকলো ভালে থাকিব সুস্থ থাকিব পুনৰবাৰ সকলোকে ভোগালীৰ উলগ জনাই আজি লাইভটো শেষ কৰিছোঁ নমস্কাৰ শুভ সন্ধিয়া জয় আই অসম